এতিয়া পাওঁ ছোৱালীজনী নাহে যেতিয়াই পতাওঁ তেতিয়া আকৌ দুদিনৰ পিছত শুনিবি তাই বোলে বেলেগলৈ পলাই গ'ল তই কি কৰি আছ এনেই বহি আছো দুটা তই তহঁতি বিয়া বোৱাৰ কথা চিন্তা নকৰ নেকি মোৰ দেখোন বিয়া পাতি ল'ৰা ছোৱালী জন্ম হ'ল এতিয়া মই ফেমিলিৰ লগত প্ৰায় আধা বয়স শেষ কৰি দিলোঁ আৰু তহঁতি এনেকৈ থাকিলে কেনেকৈ হ'ব আমি দুটা বিয়া পাতিম দুটা এজনীয়ে পাতিম কিন্তু কষ্ট মোৰ হ'ব বাচ্চা ইয়াৰ ভাই আজি দেউতাই মোক কি গাই আছে জাননে বাৰু কি গাই আছেনো দেউতাই কৈছে মা দেউতা বিয়া পতা 4 বছৰ পাছতহে বোলে মই জন্ম হৈছোঁ মোৰ মায়ে কি কৈ আছে জান কচোন কি কৈছে মোৰ মা দেউতা বোলে বিয়া পতা 21 বছৰ হ'ল কিন্তু মোৰ এতিয়া 23 বছৰ চলি আছে ভাই তই ডাঙৰ হৈ কেনেকৈ খাবি ভাই চৰকাৰী চাকৰি এটা কৰি খাম বুলি ভাবিছোঁ ধুনীয়া বঢ়িয়া ভাবিছ বঢ়িয়া ভাই তই কি কৰি খাবি ভাই মানুহেতো হাত ধুয়ে ভাত খায় ন মই হাত ধুয়ে ভাত খাম বুলি ভাবিছোঁ আৰু এইটোৱে মোৰ জীৱনৰ লক্ষ্য ভাই তই এতিয়া ক'ৰপৰা আহিছ সেই গাঁওখনৰ পৰা তই যে ইয়াত বায়ু প্ৰদূষণ কৰিলি কিয় নাই কোৱা তই ক'ৰপৰা আহিছ মই এইডোখৰ পৰা আহিছোঁ তই ইয়াক মাৰিলি যে অকণমান মানে সহযোগ কৰি ভাল পাওঁ সেইটো কাৰণে মই ইয়াক মাৰি আছোঁ লকডাউন হৈ আছে সহযোগ কৰিবলৈ পোৱা নাই লাগি যা তোৰ বিয়া পাতিবলৈ বয়স হৈ গ'ল নহয় গাড়ী চুলিও পকিলে পাতিম বুজিছ ল'ৰা বিয়া কথা চিন্তা কৰি আছোঁ কিন্তু বিয়াখন মই মা দেউতাৰ মতেহে পাতিম বুলি ভাবিছোঁ কেলে আৰে তইতো আজিলৈকে এটা কামো কৰা নাই মা দেউতাৰ মতে বিয়াখন যে মা দেউতাৰ মতে পাতিবি কেলে তোৰ মাথা গৰম হৈ গ'ল নেকি টেনশ্যন নল'বি তোৰ কথাটো বুজাই দিছোঁ শুন কচোন কথাটো বেলেগ কচোন ইমান ডাঙৰ হ'লো আজিলৈকে এজনী ছোৱালীও মোক ভাল পাই পোৱা নাই ইমান চেষ্টা কৰিছোঁ পতাব পৰা নাই সেইকাৰণে ভাবিছোঁ এই বিয়া দায়িত্বটো মা দেউতালৈকে তেনেকুৱা হেল্ল' ঐ ভাই তোৰ মাইকীজনী মাছ বেপাৰীৰ লগত পলাই গ'ল মই তাই ভাই জীয়াই থাকিব নোৱাৰো তই যেন তেনে ৰখাই দ ন তাই কি হ'ল মোৰ মাইকীজনী মাছ বেপাৰীৰ লগত পলাই গ'ল বিয়াই পতা নাই তোৰ দাদাই ছোৱালী পতালে ন গম পাইছ নাই বেবী ৰ'বা দে 2 মিনিট ৰ'বা দৌৰি ৰ'বা ৱেইট কৰা তুমি চিন্তা নকৰিবা মই গৈ পাই আছোঁ কলৰ লগত কথা পাতিছ তই যদি এপেলৰ লগত কথা পাতিব পাৰ কলৰ লগত কেলে কথা পাতিব নোৱাৰিম